ছাত্ৰ ছাত্ৰীসকল আৰএছ টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত অন্য এটা ভিডিঅ' লৈ আহিছোঁ। এইটো হৈছে 7.3 যেটো 10মান শ্ৰেণীৰ অনুশীলনী 7.3 প্ৰশ্নসমূহ। এই প্ৰশ্নসমূহ আমি সমাধান কৰাৰ আগতে আমি ত্ৰিভুজৰ কালিৰ সূত্ৰটো আলোচনা কৰি লওঁ। যেহেতু আমি এই সূত্ৰটো ব্যৱহাৰ কৰিহে আমি এইখিনি প্ৰশ্ন সমাধান কৰিব পাৰিম। গতিকে আমি প্ৰশ্নসমূহ আৰম্ভ কৰাৰ আগতে ত্ৰিভুজৰ কালিৰ সূত্ৰটো জানি লওঁ। চোৱা, ধৰি লোৱা কিতাপখন থৈ ল'বা। ধৰি লোৱা এ বি চি এটা ত্ৰিভুজ। অলপ মনোযোগ দিবা। এ বি চি এটা ত্ৰিভুজ। ইয়াতে এ ধৰা, এৰ স্থানাংক ধৰা x1 y1, আকৌ বিৰ স্থানাংক ধৰা x2 y2। অলপ মনোযোগ দিলে পাৰিবা। চিৰ স্থানাংক ধৰা x3 y3। ঠিক আছে, স্থানাংক তিনিটা ধৰিলোঁ। এতিয়া আমি ত্ৰিভুজৰ কালি উলিয়াম। চোৱা, ত্ৰিভুজৰ কালি। ত্ৰিভুজৰ কালি আমি এ কিমান পাইছোঁ x1 y1, কমা বি x2 y2, আকৌ চি পাইছোঁ x3 y3। মনোযোগ দিবা প্লিজ। চোৱা, এতিয়া আমি ত্ৰিভুজৰ কালি উলিয়াম। এতেকে এ বি চি ত্ৰিভুজৰ কালি। ত্ৰিভুজৰ কালি অলপ মনোযোগ দিবা প্লিজ। বাৰে বাৰে কৈ আছোঁ, ইয়াতে নহয়, ইয়াতে নাটিব। ইয়াৰ পৰা মই লিখিছোঁ, তোমালোকে পাৰিলে ইয়াৰ পৰাই লিখিবা। বুজি পাইছানে? হাফ ইনটু, প্ৰথম x1 লিখিবা। x1 ব্ৰেকেট দিবা, ব্ৰেকেটৰ ভিতৰত তাৰপিছত প্লাছ x2 দিবা, আকৌ ব্ৰেকেট প্লাছ x3, আকৌ ব্ৰেকেট দি বন্ধনী শেষ কৰি দিবা। ঠিক আছে, এই ব্ৰেকেটৰ ভিতৰত কি লিখিবা জানা? যিটো স্থানাংকৰ তুমি x1 লৈছা সেইটো y1টো লিখিব নালাগে। ভালদৰে কৈ দিছোঁ চোৱা, যিটো তুমি x1 লৈছা, মই লিখি দিলে গম পাবা, y2 মাইনাছ y3। বুজি পাইছানে? তাৰমানে আমি ইয়াৰে x1টো লৈছোঁ কাৰণে y1টো বাদ দি কেনে দ্বিতীয়ৰ পৰা লৈছোঁ যে y2 মাইনাছ y3। আকৌ যেতিয়া আমি x2 ল'ম, ইয়াতে x2 লৈছোঁ, ইয়াতে আমি y2টো নলওঁ, ল'ম y3 মাইনাছ y1। এতিয়া বুজি পাইছা? আকৌ যেতিয়া আমি x3 লৈছোঁ, y ৰ মানটো নলওঁ, ইয়াতে ল'ম আমি কি y1 মাইনাছ y2। ঠিক আছে, বুজি পাইছা? মই আকৌ বুজাই দিছোঁ। চোৱা, যেতিয়া তুমি এই স্থানাংকৰ প্ৰথম x1টো ল'বা, তেতিয়া আমি y1টো বাদ দি y2ৰ পৰা ল'ম, y2 মাইনাছ y3 ল'ম। আকৌ যেতিয়া আমি x2 ল'ম, x2 ল'লে y2টো বাদ দিম, বাদ দি y3 মাইনাছ y1 ল'ম। আকৌ যেতিয়া আমি x3 ল'ম, x3 ল'লে বাদ দিম আমি y3টো বাদ দিম, বাদ দি y1 মাইনাছ y2। ঠিক আছে, যেতিয়া আমি প্ৰশ্নসমূহ সমাধান কৰিম তেতিয়া তোমালোকে ধুনীয়াকৈ বুজি পাবা। গতিকে তোমালোকে এইটো মনত ৰাখিবা, এইটো হৈছে ত্ৰিভুজৰ সূত্ৰ, ত্ৰিভুজৰ এইটো কালি উলিওৱা সূত্ৰ। এতিয়া 7.3 চোৱা, 7.3 এক নম্বৰটোত কি আছে? এক নম্বৰ প্ৰশ্নটোত আছে ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা। ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা। কিতাপখন ওচৰত লৈ ল'বা। কালি নিৰ্ণয় কৰা, যাৰ শীৰ্ষবিন্দু দিয়া আছে, যাৰ শীৰ্ষবিন্দু কি দিয়া আছে? এক নম্বৰটো 2, কিতাপত দিয়া আছে। চোৱা, 2 3 মাইনাছ 1 0 2 মাইনাছ 4, 2 3 মাইনাছ 1 0 2 মাইনাছ 4। গতিকে প্ৰথমতে আমি সমাধান বুলি লিখি ল'ম। সমাধান বুলি লিখি লোৱা। তাৰপিছত ইয়াতে চিত্ৰটো ধুনীয়াকৈ আঁকি লোৱা। প্ৰথমতে এ বি চি ত্ৰিভুজ, এ বি চি ত্ৰিভুজ, এর স্থানাঙ্ক দিয়া আছে 2,
3 মানে এইটো x1 এইটো y1 হয়নে আকৌ বিৰ স্থানাংক দি আছে -1 0 এইটো হ'ব x2 এইটো হ'ব y2 এনেকৈ তোমালোকে লিখিব গৈ অসুবিধা পালে তোমালোকে এনেকৈ লিখি ল'বা 2 - 4 মানে x3 y3 ঠিক আছে ক্লিয়াৰ এতিয়া তোমালোকে লিখা ধৰা হ'ল এইখিনি যেহেতু আমাক ডাইৰেক্ট a বুলি দিয়া নাই b বুলি দিয়া নাই আমি ধৰি ললো a ৰ স্থানাংক এইটো b এইটো c এইটো হয়নে গতিকে আমি প্ৰথমতে এইখিনি লিখি ল'ম যে ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কেইটা a 2 3 b -1 0 c 2 - 4 এতেকে আমি ত্ৰিভুজৰ সূত্ৰটো প্ৰয়োগ কৰি গণিতটো সমাধান কৰিম এতেকে abc ত্ৰিভুজৰ কালি abc ত্ৰিভুজৰ এইটো ত্ৰিভুজৰ চিন দিছো কালি ইয়াতে লিখিবা হাফ মই প্ৰথমতে সূত্ৰটো লিখি দিম তাৰে পিছত যেতিয়া সমাধান কৰিম তেতিয়া মই সূত্ৰটো লিখি নি দিম সোৱা x1 y2 - y3 হয়নে প্লাস x2 y3 - y1 প্লাস x3 y1 - y2 ঠিকে আছে সূত্ৰটো মই অলপ আগত লিখি দিলো এইটো হয়নে গতিকে এতিয়া সোৱা ইয়াতে মানখিনি দিয়া আছে হয়নে মই ইয়াতে লিখিও দিছো x1 সোৱা ইয়াতে হাফটো লিখা হাফ x1 আমি কিমান পাইছো 2 y2 কিমান পাইছো 0 হয়নে 0 মাইনাস আকৌ কি আছে y3 আছে -4 গতিকে ইয়াতে মাইনাসে মাইনাসে প্লাস হ'ব ইয়াতে 4 ঠিক আছে সোৱা এনে ইয়াত কেনেকৈ প্লাস হল এই মাইনাসটো আছে আকৌ এইটো মাইনাস এইটো y3 হয়নে নহয় এইটো y3 ইয়াতে লিখি থৈছো ইয়াৰ পৰাই সোৱা ইয়াতে আছে y3 to -4 আছে আকৌ ইয়াতে -2 ইয়াতে আলটিমেটলি আছে গতিকে মাইনাসে মাইনাসে প্লাস হৈ +4 হল আকৌ প্লাস x2 কি দিয়া আছে x2 দিয়া আছে আমাৰ -1 হয়নে -1 y3 কি আছে -4 minus y1 আছে আমাৰ 3 হয়নে এইটো 3 বিকেট প্লাস y3 মানে কি আছে সরি x3 মানে আছে আমাৰ 2 y1 মানে আছে 3 হয়নে এইটো y1 3 মাইনাস y2 মানে কি আছে মাইনাস 0 আছে y2 মানে আছে 0 বিকেট খতম এতিয়া প্লাস মাইনাসৰ কামখিনি কৰি লোৱা সোৱা ইয়াতে হাফখিনি ঠিকই থাকক ইয়াতে সোৱা 2 into 4 plus 0 4 বিকেট প্লাস ইয়াতে -4 into -1 into হ'ব কিমান হ'ব +4 হ'ব মাইনাসে মাইনাসে প্লাস 3 into 1 3 ঠিক আছে প্লাস 2 into 6 2 into 3 6 plus 2 into 0 -0 0 minus plus একো কথা আহি নপৰে এতিয়া সোৱা হাফ into 2 into 4 8 plus 2 plus 3 7 2 into 4 নাছিল 2 into 4 ঠিক আছে একো নাই সোৱা ইয়াতে হ'ব 7 plus ইয়াতে হ'ব 6 হয়নে 2 3 গুণ 6 ইয়াতে ঠিকে আছে ইয়াতে 8 এতিয়া গোটেইখিনি আমি যোগ কৰি কিমান পাম ইয়াতে পাম আমি 7 আৰু 8 15 আৰু 6 21 গতিকে 21ক আমি 2 ৰে কাটিব নোৱাৰো গতিকে আমাৰ হ'ব 21/2 এইটোৱে হ'ব আমাৰ এনসার তোমালোকে শেষত এইটো লিখি দিবা বৰ্গ একক বুলি লিখি দিবা বৰ্গ একক ত্ৰিভুজৰ কালি যেহেতু হয়নে এইটো হৈছে এনসার সহজ পাইছানে নাই কমেন্ট সেকশনত জনাব নাপাহৰিবা তাৰ পিছত 2 নম্বৰটো কি দিছে সোৱা একে সোৱা লাইভ ক্লাছত আহিম তোমালোকে এতিয়াৰ পৰা ভিডিঅ'বোৰ চাই থাকা মই পৰীক্ষাৰ এক মাহ আগৰ পৰা মই লাইভ ক্লাছ আহিম ৰাতি 9টাত তেতিয়া তোমালোকক ৰিভাইজ কৰিম গতিকে তোমালোকে এতিয়া মনোযোগ দি গণিতসমূহ চাই থাকিবা পৰীক্ষাৰ আগত মই লাইভ ক্লাছত আহিম সোৱা 2 নম্বৰটোত কি দিছে -5 - 1
3 minus 5 আকৌ 5 2 গম পাইছানে শীৰ্ষবিন্দুবিলাক দিয়া আছে ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিব লাগে গতিকে চোৱা প্ৰথমতে আমি চিত্ৰটো আঁকিলো হয়নে যেহেতু আমাৰ শীৰ্ষবিন্দুখিনি দিয়া আছে এটো হৈছে এ বি সি এর মান দিয়া আছে এবার আমার -5 -1 এটো x1 y1 এবিলাক আৰু দি না থাকো তোমালোকে ডাঙৰ হৈছা তোমালোকে সূত্ৰত চাই গম পাবা -3 -5 বিৰ স্থানাংক আকৌ 5 2 ঠিক আছে এতিয়া সব প্ৰথমতে লিখি লবা ধৰা হল প্ৰশ্নটো কিতাপৰ পৰা চাবা 1 2 নম্বৰ ধৰা হল ত্রিভুজটোৰ শীৰ্ষবিন্দু কেইটা ত্রিভুজটোৰ শীৰ্ষবিন্দু কেইটা a -5 -1 b 3 -5 c 5 2 এতেকে এ বি সি ত্রিভুজৰ কালি ত্রিভুজৰ এ নিদিলেও হ'ব ইয়াত মই ত্রিভুজৰ চিনটো দি দিছো ত্রিভুজৰ কালি ইয়াৰ পৰা লিখিলো মই তোমালোকে তাৰ পৰা পাৰিলে তাৰ পৰা লিখিবা হাফ ব্ৰেকেট x1 y2 y3 plus x2 y3 minus y1 plus x3 y1 minus y2 এইখিনি লৈ তোমালোকৰ ঠিকে আছে নে যদি এইখিনি লৈ ঠিকে না থাকে তেতিয়াহলে প্ৰথম ভিডিওটো প্ৰথমৰ পৰা আকৌ চোৱা যদি এইখিনি ঠিকে নাই এতিয়া মানখিনি বহাই দিয়া হাফ x1 মানে কি -5 হয়নে y2 মানে কি -5 minus y3 মানে হৈছে 2 ঠিক আছে তাৰ পিছত চাবা প্লাস x2 মানে কি 3 হয়নে তাৰ পিছত x2 কি আছে y3 মানে কি y3 মানে হৈছে 2 minus y1 মানে হৈছে -1 minus এইটো minus আৰু এইটো minus কি হ'ব প্লাস হৈ গৈ ইয়াতে হ'ব +1 ঠিক আছে তাৰ পিছত x3 মানে কি 5 y1 মানে কি -1 minus y2 মানে কি y2 মানে -5 minus আৰু এইটো minus +5 এইখিনি লৈ ঠিকে আছে সোৱা যদি কিবা অসুবিধা আছে মোক কমেন্ট সেকশনত জনাবা প্লিজ সোৱা এতিয়া 5 আৰু 5 গুণ কিমান হ'ব 25 হয়নে y2 y3 2 গতিকে সোৱা ইয়াতে তুমি -5 ইনটু এটো কৰিব পাৰা -5 -2 ইনটু -7 ঠিক আছে এনেকেও কৰিব পাৰা প্লাস 3 ইনটু 2 1 প্লাস 3 হয়নে 2 প্লাস 1 3 আকৌ প্লাস 5 ইনটু 5 ৰ পৰা 1 এটা গলে কি থাকিব 4 হয়নে ঠিকে আছে এনেকেই থাকা হাফ -5 আৰু -7 এ কিমান হ'ব প্লাস 35 ইনটু কৰিব লাগিব প্লাস 3 ইনটু 9 প্লাস 5 ইনটু 4 20 এতিয়া সোৱা এইখিনিক তুমি প্লাস কৰা হাফ ইনটু কিমান হ'ব 64 হ'ব এতিকে 2 ৰে আমি 64 ক কাটিব পাৰো নে 2 3 জাৰ 6 2 2 জাৰ 4 এতিকে আমি লিখিব পাৰো 32 বৰ্গ একক এইটো হৈছে একৰ 2 নম্বৰটোৰ সমাধান সোৱা 2 নম্বৰ প্ৰশ্নটো দিছে তলৰ প্ৰতিটো ক্ষেত্ৰত কেৰ মান উলিওৱা যেতিয়া সেই বিন্দুবিলাক একৰেখীয়
কি বুলি কৈছে কেৰ মান উলিয়াব দিছে যেতিয়া আমাৰ সেই বিন্দুবিলাক একৰেখীয় বুলি কৈছে এতিয়া চোৱা তোমালোকে সদায় মনত ৰাখিবা একৰেখীয় মানে তিনিওডাল বিন্দু একেডাল ৰেখাতে অৱস্থিত চোৱা মই তোমালোকক প্ৰথমতে বুজাই দিলোঁ 2 1 নম্বৰটো চোৱা একৰেখীয় মানে কি যে তিনিটা বিন্দু তিনিটা এইটো এ বিন্দু ধৰা এইটো বি বিন্দু এইটো সি বিন্দু তিনিওটা বিন্দু কি এডাল ৰেখাতে আছে এডাল ৰেখাত যদি আমাৰ তিনিওডাল বিন্দু থাকে তেতিয়াহলে জানো আমি ত্ৰিভুজ আঁকিব পাৰিম কেতিয়াও নোৱাৰো হয়নে গতিকে যেহেতু আমি একৰেখীয় বুলি কৈছে ইয়াতে আমি ত্ৰিভুজ আঁকিব নোৱাৰিম গতিকে আমি ত্ৰিভুজৰ কালি উলিয়াব দিছে আমাক হয়নে কেৰ মান উলিয়াব দিছে এতিয়া চোৱা আমি ত্ৰিভুজৰ কালিৰ মান কি কৰিব লাগিব 0 বুলি ধৰি ল'ব লাগিব বুজি পাইছানে যেহেতু একৰেখীয় বুলি কৈছে এটা প্ৰথমতে চোৱা যেহেতু এনেকৈ লিখি লবা সমাধান বুলি লিখি লোৱা যেহেতু প্ৰদত্ত বিন্দু কেইটা একৰেখীয় বিন্দু কেইটা একৰেখীয় বিন্দু কেইটা গঠিত ত্ৰিভুজৰ কালি আমি ধৰি ল'ব লাগিব এতেকে বিন্দু কেইটাৰে গঠিত ত্ৰিভুজৰ কালি ইজিক্যাল টু 0 বুলি ধৰি ল'ব লাগিব ইয়াতে তোমালোকে আগতে এইটো সমাধান লিখি ইয়াতে এটা বস্তু লিখি ল'বা a ইজিক্যাল টু 7 - 2 b ইজিক্যাল টু 5 1 c ইজিক্যাল টু 3k এইখিনি লিখি ল'বা তোমালোকে তেতিয়াহে গণিতখিনি কৰিব পাৰিবা যেহেতু কালি আমি 0 বুলি ধৰি ল'লো এতিয়া চোৱা হাফ ইনটু আগৰ নিচিনা সূত্ৰটো ব্যৱহাৰ কৰা x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 is equal to 0 ঠিক আছে এতিয়া চোৱা হাফটো ইয়াতে কি হৈ আছে হৰণ হৈ আছে হিফালে গলে উল্টি যাব ভগ্নাংশটো উল্টি গলে 0 ৰ লগত 2 ইনটু হলে কি হ'ব 0 হৈ যাব গতিকে আমি এটো হাফটো লিখিব না লাগে হাফটো হেফালে লৈ গলো 2 ৰ লগত 0 ৰ লগত ইনটু হল কি হল 0 হৈ গল তোমালোকে এটো মনত ৰাখিবা যে হাফ এটো ইয়াতে দুটো হৰণ হৈ আছে হেফালে লৈ গলে পূৰণ হৈ যাব পূৰণ হৈ গলে 0 হৈ যাব আলটিমেটলি হয়নে এতিয়া মানখিনি বহাই দিয়া x1 মানে কি 7 y2 মানে কি 1 minus y1 মানে y3 মানে হৈছে k 1 minus k plus x2 মানে হৈছে 5 x2 মানে 5 y3 মানে হৈছে k plus y1 মানে হৈছে মানে ইয়াতো মাইনাস মাইনাস মানে হৈছে প্লাস 2 আকৌ প্লাস x3 মানে হৈছে 3 y1 মানে হৈছে -2 আকৌ y2 মানে হৈছে -1 এইখিনি ইকুয়াল টু 0 টু বহাই যাবা এতিয়া মানখিনি বনাই লোৱা 7 * 1 7 minus 7 into k 7k plus 5 into k 5k plus 5 into 2 10 plus plus a minus হ'ব ইয়াতে আগতে চিনটো বহাই লবা 3 2 গুণ 6 plus a minus 3 গুণ 3 ঠিক আছে ইকুয়াল টু 0 এতিয়া k খিনি বেলেগ কৰা আৰু সংখ্যাখিনি বেলেগ কৰা চোৱা 7টাকে মাইনাস আছে 5টা জমা আছে গতিকে আমাৰ দুটাকে মাইনাস থাকি যাব ইয়াতে 7 plus 10 কিমান হ'ব 17 minus 6 minus 3 9 is equal to 0 ইয়াতে চোৱা -2k plus 17 ৰ পৰা 9 গলে কিমান থাকিব নিশ্চয় 8 is equal to 0 এই 8 টো হেফালে লৈ যোৱা ইয়াতে প্লাস হৈ আছে হেফালে গলে কি হ'ব -8 হ'ব হয়নে 0 ৰ পৰা মাইনাস কৰিলে যেনেকৈ আছে হেনেকৈ থাকিব ইয়াতে -2 টো কেৰ লগত কি হৈ আছে ইনটু হৈ আছে গতিকে ডাইৰেক্ট -2 টো এফালে আহিলে কি হ'ব ডিভাইড হ'ব তোমালোকে ক'ব পাৰা যে -2 এফালে আহিলে +2 কিয় নহল ইয়াতে মাইনাস প্লাসৰ কথাটো আহি পৰা নাই ইয়াতে 2 ৰ লগত যেটো মানে চিন আছে তুমি হেতু লৈ যাব লাগিব আমি কি কৰিছো ইয়াতে 2 ৰ লগত কেটো কি হৈ আছিল পূৰণ হৈ আছিল হয়নে হেফালে লৈ গৈ
হৰণ কৰিলোঁ কিন্তু ইয়াতে আমি এনেকুৱা কৰা নাই যে 2 টো মাইনাছ হৈ আছে এইফালে গ'লে প্লাছ হ'ল ইয়াতে 2 টো মাইনাছ হৈ থকা নাই -2 টুৱাইছ কে হৈ আছে -টুৱাইছ কে গতিকে কেৰ মান আমি উলিয়াব লাগে গতিকে আমি কেটো ৰাখি থৈ দিলোঁ -2 টো সেইফালে লৈ গ'লোঁ মাইনাছে মাইনাছে প্লাছ মানে কেনসেল হৈ গ'ল 2 ৰে 8ক আমি 4 বাৰ কাটিব পাৰোঁ এতিকে আমাক উলিয়াব দিছিল কেৰ মান এতিকে নিৰ্ণয় k = 4 এইটোৱে হৈছে আনসার আকৌ চোৱা 2 ৰ 2 নম্বৰটোত কি দিয়া আছে ইয়াতে দিয়া আছে 8 1 k - 4 2 - 5 ইয়াতেও আমি যেহেতু এক ৰেখিয় আছে আমি ত্ৰিভুজৰ কালিটো 0 ধৰি লম চোৱা সমাধান বুলি লিখি লবা সমাধান বুলি লিখি লৈ a 8 1 b k - 4 c 2 - 5 বুলি এখিনি প্ৰথমতে লিখি লবা তাৰ পিছত লিখিবা যেহেতু বিন্দু কেইটা এক ৰেখিয় এতেকে বিন্দু কেইটাৰে গঠিত ত্ৰিভুজটোৰ কালি বিন্দু কেইটাৰে গঠিত ত্ৰিভুজটোৰ কালি বুজি পাইছানে নাই মোক কমেন্ট সেকশনত জনাবা দেই তোমালোকে ভিডিওখিনি গোটেইখিনি কিয় নচোৱা অলপমান চাই এৰি দিয়া এনেকুৱাকৈ চালে বুজি নোপোৱা পৰীক্ষাৰ বেছি দিন নাই হাফ মানখিনি বহাই দিয়া x1 y2 - y3 plus x2 y3 - y1 plus x3 y1 - y2 = 0 এই হাফটো হেফালে লৈ যোৱাৰ নিচিনা 2 টো হেফালে হৰণ হৈ আছে হেফালে গলে পূৰণ হ'ব 0 ৰ লগত যিকোনো বস্তু যিকোনো সংখ্যা পূৰণ কৰিলে 0 হৈ যাব এতিয়া মানখিনি বহাই দিয়া x1 মানে কিমান 8 y2 মানে হৈছে -4 minus y3 মানে হৈছে -5 গতিকে মাইনাসে মাইনাসে কি হ'ব +5 প্লাস x2 মানে হৈছে k y3 মানে হৈছে -5 minus y1 হৈছে 1 আকৌ চোৱা x3 মানে হৈছে 2 y1 মানে হৈছে 1 মাইনাস আছে ইয়াতে আৰু y2 মানে হৈছে -4 গতিকে মাইনাসে মাইনাসে প্লাস হয়নে এতিয়া চোৱা 8 4 8 গুণ 32 হয়নে একো নাই মই এইখিনি আকৌ ভিতৰখিনি আগতে কৰি লম 8 ইনটু 5 ৰ পৰা 4 গলে 1 প্লাস k -5 -1 minus into -6 plus 2 into 1 plus 4 5 ঠিক আছে 8 1 গুণ o = 0 to দি যাবা দেই 8 1 গুণ 8 plus minus plus e minus e minus হ'ব -6k plus 2 5 গুণ 10 = 0 হয়নে এতিয়া 8 আৰু 10 টো প্লাস আছে হয়নে ইয়াতে -6 টো আছে এইখিনি হ'ব 18 টো ইফালে লৈ যাম আমি হয়নে ইফালে আছিল প্লাস ইফালে হাল লগে লগে মাইনাস হৈ যাব এতিয়া চোৱা -6 টো কে লগত কি হৈ আছে ইনটু হৈ আছে আমাৰ কেৰ মান উলিয়াব লাগে -6 টো ইফালে লৈ যাম -18 বাই -6 6 এৰে 18ক আমি কেইবাৰ কাটিব পাৰো 3 বাৰ মাইনাসে মাইনাসে কেনসেল এতেকে কেৰ মান আমাৰ কিমান ওলাল k = 3 এইটোৱে হৈছে आंसर গতিকে ভিডিওটো চাই কেনেকুৱা পালা কমেন্ট সেকশনত জনাবা যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ এক মাহৰ আগৰ পৰা মই লাইভ আহিম ৰাতি 9টাৰ পৰা 10টা লৈ মই গোটেই ম্যাথছৰ গোটেইখিনি মানে ৰিভাইজ কৰি দিম তোমালোকক ৰিভিজনৰ পৰা একেবাৰে শেষলৈকে যিমানখিনি এমসিকিউ হ'বলগীয়া এমসিকিউ আছে সেইখিনিও আলোচনা কৰিম লগতে যিখিনি তোমালোকে টান পোৱা লগে লগে লাইভত থাকিলে লগে লগে
সমাধান কৰি দিম থেংক ইউ ফৰ ৱাটছ